নমস্কাৰ, মই আব্দুল সত্তাৰ ডিটিএনৰ সমূহ দৰ্শকবৃন্দক স্বাগতম জনাইছোঁ। ভাৰতীয় জনতা পাৰ্টিৰ সমূহ কাৰ্যকৰ্তাৰ কাৰণে এক সুখবৰ। কালি 18 জুন বৃহস্পতিবাৰে দিনৰ 12 বজাত ভাৰতীয় জনতা পাৰ্টিৰ ৰাষ্ট্ৰীয় সভাপতি শ্ৰীযুত JP নাড্ডাদেৱে এখন ভাৰ্চুৱেল ৰেলী সম্বোধন কৰিব। তেখেতৰ লগত উপস্থিত থাকিব ভাৰতীয় জনতা পাৰ্টিৰ অসম ৰাজ্যিক সভাপতি শ্ৰীযুত ৰঞ্জিত দাসদেৱ, অসমৰ মাননীয় মুখ্যমন্ত্ৰী শ্ৰীযুত সৰ্বানন্দ সোণোৱাল দেৱ আৰু নেডাৰ আহ্বায়ক শ্ৰীযুত হিমন্ত বিশ্ব শৰ্মা দেৱ। গতিকে উক্ত ভাৰ্চুৱেল ৰেলীত সমূহ কাৰ্যকৰ্তাক আৰু ভাৰতীয় জনতা পাৰ্টিৰ সমূহ শুভাকাংক্ষীক অংশগ্ৰহণ কৰাৰ বাবে আহ্বান জনাইছোঁ। मैं पहाड़ का रहने वाला हूँ, मुझे मालूम है संस्कृति क्या होती है, मुझे मालूम है भाषा क्या होती है और मुझे मालूम है कि भाषा के प्रति लगाव क्या चीज है। असम की संस्कृति की रक्षा करना ये हमारी जिम्मेवारी है, ये भारत माँ की जिम्मेवारी है जिसको हम पूरा करेंगे। भारतीय जनता पार्टी